ফল বোলে বতৰত খালে গা মন সতেজ থাকে। তো আমাৰ এইকেইটা দেখিছেনে পোৱালিকেইটা একদম মানে কঁঠাল পায়, পকা কঁঠাল এইটো দেখিছে, পকা কঁঠাল পায় দুটা, এটা এইটো ফালিম, এইটো এটা ফালিলোঁ, এইটো এটা এনেকৈ নকয়, এনেকৈ নকয়, ফুটে ফুটকে ভালকৈ উলিওৱা। কেনেকুৱা লাগিছে আহি, কেনেকুৱা লাগিছে খাই? আৰু কিমান খাবা? হা আৰু কিমান খাবা? মোলৈ নথবাই নেকি তোমালোকে? হয় মই খাই লওঁ। আমাৰ ঘৰত মানে কি হ'ল, আমি এটা কঁঠালে আমাক পেট নভৰে, মানে আমি একেলগতে দুটা বা তিনিটা কঁঠাল কাটিলেহে মানে আমাৰ মানে অকণমান মনটো ভাল লাগে আৰু মানে, নহ'লে আমি ফুটেই নাপাওঁ মানে একেলগত খাবলৈ হ'লে মানে আমি ইও খাই দিয়ে 50 ফুটামান, ইও খাই দিয়ে 10 ফুটামান, এইফালেও খাই দিয়ে 60-100 ফুটামান, আকৌ মোৰ আছে। কেনেকুৱা লাগিছে খাই? ভণ্টি গুটিটো উলিয়াই দিয়া, উলিয়াই দিয়া, ভণ্টি গুটিটো উলিয়াই দিয়া, গুটিটো উলিয়াই দিয়া। গুড। গুটি কেইটা হ'লগৈ? এইকেইটা হৈছেগৈ। অঁ এইটো এটা আছে খাবলৈ ন? ওলাব 50 ওপৰত ওলাব এইটো দেখিছে, কিন্তু মজা, কিন্তু দেই বহুত টেষ্টি ন? খাবলৈ দিয়া তাইক। কথা পাতি নাথাকিবা খাওঁতে তাইৰ লগত। লাগি ধৰিব নহয়। কিমান ধুনীয়া খাইছে, অকণ অকণকৈ লাগি ধৰিব বুলি। আৰু খাবানে? হ'লনে? এইটো এটাটো শেষ কৰিলোঁ, হ'বনে? এইটো খাবা জানো? আৰু এটা তুমি শেষ কৰিব নোৱাৰিবা নহয়। মইতো আৰু নোৱাৰোঁ, মই খালোঁৱেই, এইখিনি হৈ গ'ল আৰু মোৰ পেট ভৰি গ'ল, মই আকৌ ভাত খাব লাগিব। যিহেতু বাহিৰত বৰষুণ দি আছে, বতৰটো ভাল ঠাণ্ডা, কঁঠাল খোৱা বতৰেই, ৰ'দ দিলে মানে খাই দিলে কি হয়, বেছিকৈ গৰম উঠে, কঁঠাল খাই দিলে আৰু ঘামি থকা যায়। তো এতিয়া বতৰটো ভাল আছে, সেইকাৰণে ইও খাওঁ খাওঁ কৰি আছে, যেতিয়া এইটো কাটিয়ে দিম আৰু এইটো এটা খাওঁ, তেতিয়াহ'লে আমি দুটা খাওঁ আৰু গাড়ীখন ভাগি থাকিব, তাৰপৰা লাহে 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 খাওঁ। তো মানুহটো কেলৈ জঁপিয়াই ফুৰিছে বুজি পোৱা নাই।